নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ৰিতুৰাজ গগৈলৈ। বহুদিনৰ পিছত এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠাণ্ডা দিনত ব্ৰইলাৰ পালন যদি কৰিবলগীয়া বিভিন্ন ধৰণৰ কাম থাকে, আৰু আজি আমি কি কাম কৰিলে ঠাণ্ডা দিনত ব্ৰইলাৰ পোৱালিসমূহ বাচি থাকে তাৰ ওপৰতে আজি আমাৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আমাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি আমাক জনাব।